তো গাইজ গুড মৰ্ণিং। আৰু এতিয়া টাইম হৈ গ'লে 6টা 6:30। তো কেইদিনমান বহুত নেৰানেপৰা বৰষুণ দি তো আজিহে অলপমান সূৰ্য দেৱতাৰ মানে পাৱাৰখন দেখা পাইছোঁ ইফালে। আৰু আপাৰ আছাম ছাইডৰ ফালে যিহে ভয়ংকৰ বানপানী, আৰু এই বানপানীতটো মই ইমান বান সাহাৰ্য দিয়া সামৰ্থ্য নাই। আশা কৰোঁ যাতে মই এটা সময়ত সহায় কৰিব পাৰোঁ। তো নিজে কাম কৰি কষ্টত মৰি আছোঁ। তো ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, যাতে কেইদিনমানৰ কাৰণে বৰষুণটো ৰখি দিয়ে। আৰু ইফালে চাব পাৰে আমাৰ মানে এই চোতালতে পানী এইবিলাক গোটেই ভৰি গৈছিল পানীৰে। ইয়াতে ভেটি দি থৈ দিছে চাওক। আৰু ইফালে আমাৰ গাড়ী থোৱা গেৰেজত চাব পাৰে, रुको मैं देखा देता हूँ इधर हमारा ग्रेस में भी पानी हुआ है इधर। तो ইয়াতে গ্ৰেছত পানী পূৰা ইফালে পূৰা ৰাস্তাটো ডুব গৈছে। আৰু ইয়াতো এইবাৰ মাটি দিয়াৰ কাৰণে বাৰু উঠা নাই দেচোন, নহ'লে চব পানী যোৱা বছৰতে ঘৰলৈকে পানী উঠিছিলে ইয়াতে। তো এতিয়া মই ডিউটিত যোৱাৰ বাবে মানে খানা বনাই আছোঁ ইয়াতে। খানাটো হৈছে না নাইবা এতিয়া আজি বনাইছোঁ অলনি বিলাহী। তো আৰু এনেকৈ ইনফৰমেশ্যন আৰু নৰ্মেল ব্লগ। তো আৰু মই ভাবিছোঁ মোৰ লগ ধৰিছে পালোঁ চাইকেলত কেদাৰনাথ যোৱাৰ বাবে। তো চাইকেলত কেদাৰনাথ কেতিয়াবা যোৱা হয়। আৰু অহা মাহৰ আগষ্টৰ 10 তাৰিখে মোৰ মানে বহুত লং ট্ৰিপ আছে। তো কিবা লং ট্ৰিপ এতিয়া, তো টাইমটো আহি পালে গম পাব। তো আপোনালোকে চাই থাকিব। আৰু যদি চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক। তো আজিৰ ব্লগটো যদি ভাল লাগিছে তো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তো এনেকৈয়ে মানে ব্লগ দি থাকিবলৈ চেষ্টা কৰে। আৰু মোৰ মিউজিক চেনেলটো মানে ডিমনিটাইজ হৈ গ'ল, কিবা হ'ল বা এতিয়া। তো কৰিছোঁ বাৰু, কিবা হয় নাজানো আৰু। তো বাই বাই দেই আজিলৈকে।